খাবলৈ ধৰিলে আজি গোটেই দিনটো ঘৰত সোমাই সোমাই বহুত আমনি লাগিলে কাৰণ বতৰটো আজি ইমান বেয়া আছিলে গোটেই দিনটো সেইকাৰণে ভাবিলো অলপ ওলাই যাওঁ বুলি যিহেতু নিমাতীঘাটটো আমাৰ ওচৰতে আছে নিমাতীঘাটৰ ফালে অলপ ওলাই আহিছো আমি নিমাতীঘাটত সানসেট চাবলৈ আহিছো সানসেট কিন্তু সানবাজি ওলোৱা নাছিলে তেস্তে আমি যেতিয়া নিমাতীঘাট আহিম বুলি কৈছো তেতিয়া লাহেকে সানটো ওলাই গৈছে অলপ দেখি পাইছে অলপ দেখুৱাইছো দেখাই দে ক'ত গ'ল সানটো নাইকিয়া গৈছে অ সেয়া চকে এয়া অলপ দেখিছে নে ভালছে যদি আমি দেখো তেনেহলে আপোনালোকক দেখাম তুমি হুৱা নেদেখামো এতিয়া ফাইনেলি আমি বতাহ দেখিয়ে গম পাইছে এনেকুৱা বতাহ লিথোৱা খিৰিকী মিছা মনত ধেমালি তুমি দিয়া অভিমানী শায়েৰী ভোক লাগিছে ভাইটি কেলে নুবুজ বনাবলৈ গৈছো না তহঁতে যা বনাগে আকৌ তেনেহ'লে বহুত ভোক লাগিছে নহৰি কাটি নিদিয় কাটি দিওঁগে বল চুমু কৈছে তো কাটিবলৈ কাৰণে এটা পাইছে কি নে জন আমাৰ পাগলে বাকসটো পড়ল উলিয়াই লোৱা এইটো তাত নহয় এইটো ইফালে আজ আমাকে পাটিলে যে কইল নাই মোৰ পুটুকে হৈ যাব মই জাস্ট এনেকে ফ্ৰাই কৰিম এতিয়া মই ফ্ৰাই কৰিম এটা খানি পেলাই ডাইৰেক্ট ফ্ৰাই কৰিম এতিয়া মই দেখাম যে চুমুৱে কি কাটিলে আৰু কি প্ৰিপাৰেশ্যন এইটো হলো মাংস আৰু পাৰে এইটো পেষ্ট বনাইছিলে তাতে চিকেনত দিবলৈ কাৰণে এইটো আছে জিৰা জালুক এখন কাহিনী গম কৰিলো জিৰা জালুক আদা নহৰু আৰু জুনি তাৰ পিছতে এয়া আমাৰ চিকেন চালাডৰ কাৰণে তৈয়াৰ হৈছে এই পাৰ্পল কালাৰ বন্ধাকবিটো এইটো মই কাটিছোঁ কিন্তু বনাব ভাইটিয়ে এইফালে বইল চিকেন আছে যিহেতু চিকেন চালাড বনাব এইফালে তেওঁ নিজে অকণমান আদা নহৰুৰ পেষ্ট বনাইছে এইফালে ধনিয়া উলিয়াইছে এইফালে পিঁয়াজ বিলাহী আৰু ইয়াতে পিঁয়াজৰ পেষ্ট আৰু মাংসটো ইয়াৰ ভিতৰত আছে এণ্ড মাংসটো চিকেনটো মেৰিনেট কৰি পেলাই ফ্ৰিজত থৈছে খাই ভাল পালে বোলে ভোকাহি মাৰিছে বা প্ৰথম কাহি ভোকত ছেকেণ্ড কাহি খকত মাৰিছে অলপ মেজেণ্টা কালাৰ পেণ্ট পিন্ধিব পাৰিম তহঁতে দিয়া জামচুটো যে জীৱন মই কেতিয়া পিন্ধিব বিলাহী দিলোঁ এতিয়া ভাতটা লঞ্চ কৰি দিম সোমাজৰ কাৰণে কালি আমি ফুৰিব যাম क्या फूटी में धमा फूटी है मसाले बन के रेडी हो चुके हैं बहुत मीठा दे ना खा कौन दे এইটো চিকেন সালাড ৰেডি ফাইনলি মই খাবলৈ পালো ই বনাইছে এইফালে খাবলৈ ধৰিলে বহুত ভোক লাগে ফাইনেলি খাবলৈ পালো আৰু
চিকেন বনোৱাৰ পাছত ইমানেই উৎপাত লাগিল চবৰে খাবলৈ ভালকৈ মই ভিডিঅ' এটা কৰিব নোৱাৰিলোঁ সেইকাৰণে ফটো এখনে লগাই দিছোঁ ইয়াত আৰু চবকে ক'ম যে আপোনালোকে যদি আমাৰ ব্লগবিলাক চাই ভাল পায় এজ ইউজুৱেল কৈছোঁ তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিব যোনে নাই কৰা নতুনকৈ চাইছে দেন লাইক কৰিব শ্বেয়াৰ কৰিব এণ্ড টেক কেয়াৰ এইটো ভিডিঅ' আমি লকডাউনৰ আগতে বনোৱা হৈছিলে আৰু এনেকৈ বহুত ভিডিঅ' আমি এটা এটাকৈ আপলোড কৰি থাকিম আৰু এতিয়া যিহে আপোনাৰ চিটুৱেশ্যন হৈছে চাৰিওফালে সকলোতো নিজৰ ঘৰতেই আছে সেইবাবে আমাৰ ভিডিঅ' চাই পেলাই আপোনালোকে যদি এণ্টাৰটেইন হয় আৰু অলপ হাঁহে বা অলপ হেপী হয় আমাৰে ভাল লাগিব মনটো আমি বহুত সুখী হ'ম সেইবাবে আমাৰ ভিডিঅ' চাই থাকিব যদি কিবা ভুল হয় বা যদি কিবা আপোনালোকৰ ক'বলগীয়া থাকে তেনেহ'লে প্লিজ কমেণ্টছত জনাব আমাক এণ্ড প্লিজ ভালকৈ থাকিব মাস্ক পিন্ধি থাকিব যদি ওলাই যায় এণ্ড পৰাপক্ষত ঘৰতে থাকিব থেংক ইউ